নমস্কাৰ সকলোলৈকে কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভাল মোৰ অন্য এটা ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আজি বুলে পাঁচবেলা টাইমত মানুহজনৰ আকৌ মেগী খাবলৈ মন গ'ল মোক আকৌ মেগী বনাব কৈছে মোৰ মেগী বনাবলৈ অলপো মন নাই কাৰণ মই মেগী খাই বেয়া পাওঁ কিন্তু এতিয়া বনাবই লাগিব যেহেতু খাবলৈ মন গৈছে আৰু মই কৈ আছিলো যে মোৰ চুলিখিনি আপোনালোকে ইগনোৰ মাৰিব মানে ডাং খাই আছে ধুই মেলি মই তেল লগোৱা নাই আৰু এইফালে দেখিছেনে মই আলুটো অলপ ফ্ৰাই কৰি ললো তাৰ পাছতে মই মেগীটো দি দিলো আৰু মেগী বনোৱা ভিডিঅ'টো মই কিমান দিম আপোনালোকৰ আগতে দিছো হয়তো যি সকলে চাইছে গম পাইছে আৰু ভিডিঅ'টোৰ মাজতে মই এটা কথা কওঁ মোৰ ভিডিঅ'বোৰত প্ৰায় দুই এজনে কমেন্ট কৰে যে তুমি নাকে উচ্চাৰণ কৰি কিয় কথাবোৰ কোৱা আৰু তোমাৰ মুখত কি কথা নুফুটে নেকি আৰু মোৰ মাতটো বোলে বহুত বেছি টেকটেকিয়া কাণত ধৰে আৰু এই প্ৰশ্নটি উত্তৰ হৈছে যে মোৰ সৰুৰে পৰা মাতটো নাকে উচ্চাৰণ কৰি কোৱা লিখিয়াই হয় মানে মই নাভাবো যে নাকে উচ্চাৰণ কৰিছো বুলি কিন্তু মানুহে কয় যে তুমি নাকে উচ্চাৰণ কৰি কথাবোৰ কৈছা আৰু কিছুমানে কয় যে এইটো শব্দ তোমাৰ মুখত নাই ফুটা এনেকে কয় কিন্তু মই মোৰ ফালৰ পৰা মই শব্দটো পুৰা স্পষ্টকৈ কওঁ কিন্তু যিসকলে মানে শুনি থাকে মোৰ কথাবোৰ সেইসকলে মানে ভাবে কি মই স্পষ্টকৈ কোৱা নাই মোৰ মানে জিভাখনতে তেনেকুৱা হৈ যায় কি কৰিব এতিয়া যিবোৰ বস্তু আগৰ পৰা হৈ আহে সেই বস্তুটো জানো মই হঠাতে সলনি কৰি দিব পাৰো নোৱাৰো নহয় কিয় আপোনালোকৰ কাৰণে মই চেষ্টা কৰি যাম আৰু যিহেতু মই মেগী নাখাও কৈছিলো সেইটো কাৰণে মানুহজনে আকৌ মোৰ কাৰণে চাটপাতা চানা বনাবৰ কাৰণে এইবোৰ মিমি চিপছ কিবা কিবি আনি দিলে আৰু আজি মই তিয়হো দি দিছো চানাৰ লগত যে এতিয়া মই টেষ্ট কৰিছো বহুত বেছি ধুনীয়া লাগিলে খাই আৰু মই চাটপাতা চানা বনাই খালো যদিও মানুহজনৰ পৰা মেগী অকণমানো ভাগ ললো আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বাই